এটি মনৰ পৰা ওলোৱা হাঁহি আৰু সেই হাঁহিত বিচাৰি পোৱা সুখৰ মূল্য এতিয়াহে বুজিব পাৰিছোঁ, নহ'লেতো প্ৰত্যেকটো বস্তু সৰুতে কান্দিলেই পোৱা গৈছে। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। দুপৰীয়াৰ সাজত মই বনাবলৈ লৈছোঁ চিকেন ফ্ৰাই, আৰু চিকেনখিনি প্ৰথমতে জালুক আৰু নিমখেৰে তেলত অলপ ফ্ৰাই কৰি লৈছিলোঁ। তাৰ পিছতে পিঁয়াজ, বিলাহী আৰু জলকীয়া দুটামান কাটি দিছোঁ। তাতে গুড়ি মছলাও দিছিলোঁ, ধনিয়া আৰু জিৰা, হালধি আৰু জলকীয়াৰ গুড়ি এই দুটা দিয়া নাই দেই। আৰু তাতে অলপ নেমু চেপি দিলোঁ, তেতিয়া সোৱাদটো আৰু বেছিয়ে হ'ব। ইফালে বনাই থৈ আমাক স্কুলৰ পৰা ল'বলৈ আহিলোঁ। দেখিছেনে ইমান ৰ'দ, আৰু ইয়াৰ পৰিৱেশটো চালে মনটো সঁচাকৈ কিবা এটা ভাল লাগি যায়। আৰু অহাৰ পিছত ল'ৰা একদম ভাগৰি গৈছে, তাক অলপ জুচ দিলোঁ। ইফালে মানুহজনৰ আহি লৈয়ে কৈছে যি বনালা তাকে অলপ পেক কৰি দিবা। তাৰ কাৰণে সোধাত মানে তাৰ ফ্ৰেণ্ড এজন হেনো খাবলৈ যোৱাই নাই ৰুমলৈ, আৰু তাৰ কাৰণেই পেক কৰিব লাগে। মনটো ভাল লাগিলে, চিকেন যিহেতু ফ্ৰাই কৰিছোঁ আৰু দিবলৈ একো বেয়া নালাগে, আৰু সুদা ভাত হ'লে মানে দিবলৈ বেয়া লাগে। আৰু জানেনে চিকেনখিনি ফ্ৰাই কৰি একদম শেষত নেমু ৰস দিলে মানে বহুতেই সোৱাদ হয় খাবলৈ। প্ৰত্যেক দিনে একেই মানে চিকেনটো খোৱাই হয়, একেই ধৰণে বনালে মানে সোৱাদ নালাগে, কিবা যেন লাগে। স্কুলৰ পৰা অনাৰ আগতে যিমান পাৰোঁ সোনকালে মই বনাবলৈ চেষ্টা কৰোঁ, কাৰণ মানুহজনে ৰাতিপুৱা হালকা ব্ৰেকফাষ্ট কৰি যায়, আৰু বনাই মেলি আমাক স্কুলত আনিবলৈ গ'লে মনটোও ভাল লাগে, আৰু কামটোও যেন মানে সোনকালে আজৰি হৈ যায়। আৰু এইফালে খাই বৈ দুজনে ওলাই গৈ আছে, এজন যাব ডিউটিলৈ আৰু এজন যাব দাদী ঘৰত। বাই বাই।